रायजो राजाफ्रा लामा फोसाबनाय बे नुथाया फकिराग्राम ओनसोलनि मख'नो गोनां बाथ्रादि फकिराग्राम ओनसोलनि सिथिलानि जाफुंसार फालांगिरि समाज सिबियारि सुकुमार देबनाथ बिथाङा थांनाय गोलाव समनिफ्राय ओनसोलनि रायजो राजाफोरनि मोजांनि थाखाय गोबां हाबा मावबोदों। गुबैयै समाज सिबियारि सुकुमार देबनाथ बिथाङा गावनि खामायनाय रांनिफ्रायनो निखावरि सुबुंफोरनो गोजां बोथोरनि समाव कम्बल आरो गुबुन गानग्रा सि बायदि दान होबोनायजों लोगोसे मन्दिर मस्जिद रायजोआरि नब्लां बायदि लुनानै होबोदों। बेबादिनो फिन फकिराग्राम हालामनि सिथिला घब सालबारि रिमिजिमिर घब ओनसोलनि रायजोफोरा हान्थिग्रा लामानि गाज्रि थासारिखौ समाज सिबियारि सुकुमार देबनाथ बिथाङा गावनि रांजों फोसाबनानै होयो। सिथिलानि जाफुंसार फालांगिरि समाज सिबियारि सुकुमार देबनाथ बिथांनि बेफोरबायदि हाबा मावनानै होनायाव ओनसोलनि सुबुङा गोजोननाय फोरमायो। আমাৰ ৰিমিজিমি ঘৰৰ পৰা পত্তাফাটালৈ যোৱাৰ কোনো ৰাস্তা নাছিল। সেইখন ৰাস্তা চিটলাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়াই তেখেতে নিজৰ টকাৰে এই ৰাস্তাখন বনাই আছে। আমাৰ বহুদিনৰ পুৰণি সমস্যা এইটো, এই ৰাস্তাখন হ'লে আমাৰ এই পুৰণি সমস্যাবোৰ দূৰ হ'ব, মানুহে পত্তাফাটা যোৱাৰ অহা যোৱাৰ সুবিধা হ'ব। সেইকাৰণে আমাৰ সুকুমাৰ দেৱনাথে আমাৰ এই ৰাস্তাখন ৰাইজৰ সুবিধাৰ বাবে বনাই দিছে। আমাৰ এই অঞ্চলৰ সুকুমাৰ দেৱনাথ যে আছে, সুকুমাৰ দেৱনাথ নিজৰ টকাৰে এই ৰাস্তাখিনি বনাই আছে। আৰু এই ৰাস্তাখিনি আমাৰ ৰিমিজিমি ঘপৰ বিশেষ প্ৰয়োজনীয় ৰাস্তা হয়। ৰিমিজিমি ঘপ আছে, এইফালে চিতলাৰ ঘপ আছে, শালবাৰী আছে, যিখিনি মানুহ এইখিনি ৰাস্তাতে আপ ডাউন কৰে। কিন্তু ইয়াৰ আগত বহুতজনকে কৈছোঁ, কোনোবাই কৰা নাই ৰাস্তাখিনি। সুকুমাৰ দেৱনাথ নিজৰ টকাৰে এইখন ৰাস্তা বনাই দি আছে, যিখন ৰাস্তা নেকি কোনো চৰকাৰে কৰা নাই আৰু ৰাস্তাটোৰ কোনো চিন ছবি নাছিল। এইখন ৰাস্তা নিজৰে টকাৰে বনাই আছে। আমিও ৰাইজ আছোঁ হাততে একলগতে বনাই আছোঁ আৰু কি। সুকুমাৰ দেৱনাথক আপুনি কি ক'ব? সুকুমাৰ দেৱনাথক আমি কৈ আছোঁ, আমাৰ ৰাইজৰ পৰা অশেষ ধন্যবাদ আৰু কি। মানে সেই সন্মানীয় ব্যক্তিজনে আমাৰ ৰাইজৰ বহুতে উপকাৰ কৰিছে আৰু কৰি আছে। আৰু আমাৰ প্ৰত্যেকখন গাঁৱৰে মছজিদৰ বাউণ্ডাৰী বনাই দিয়া আছে। আমাৰ গাঁৱত দুখন মছজিদ আছে, সেই মছজিদ দুখনৰ বাউণ্ডাৰী বনাই দিয়া আছে। আজি ঈদ পৰিছে আৰু বেলেগ বেলেগ জেগাত বহুত কাম কৰি আছে। বিশেষ কৰি স্কুল যেতিয়া যাতায়াতৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰৰ বহুত কষ্ট হয়। এই ৰাস্তাখিনি বনাই দিলে সুকুমাৰ দেৱনাথে বহুত ভাল কাম কৰিব। মই সুকুমাৰ দেৱনাথক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই রাস্তায় প্রথম দিনটা কেচালে হলো না, প্রথম দিনটা না ওটা কেচালে নেই, ওটা পরে ঠিক করে দিছি না। ওগুলো দুই একজন বদমাশে কইছে যে টাকা 50,000 দেওয়া লাগে। কি হয় ভাই ওদিকে যা, যা আরে কেরে বাবা কই লাল চা মা শিখা দিব। এইভাবে করবে না যে আমরা এই রাস্তাটা পত্তাফাটা রেমিজিমি ঘর চিতলার ঘর কোটপাড়া আরও শালবাড়ি গ্রামে মূলত এই রাস্তাটা মেইন রাস্তা। সব মানুষের যা আসার সুবিধার্থে এই আগস্টের দিনে বিগত দিনে কোনো ধরনের কোনো মানুষ কোনো এটা কাম করে এখানে, কিন্তু এইবার আমাদের চিতলার সমস্যা রেলওয়ে কন্ট্রাক্টটা ওই আমাদের ব্যক্তিগত এখানে এইটা দিল। রাস্তাও বটে লাগাবো দেখানোর জন্য। এখানে বাইকটা এখানে নেই।